50 বছৰ পূৰ হৈছে বুলি এটা আমি ইয়াত কালচাৰেল ছ'চাইটিয়ে যিটো কৰিলে কামটো বেয়া হোৱা নাই, ঠিকে হৈছে। মাত্ৰ কিছুমানটো কৈছে যে 50 বছৰ হ'বলৈ হ'লে কিন্তু ফেব্ৰুৱাৰী মাহতহে 50 বছৰটো পূৰ হ'ব, এইটো এটা কথা। আৰু বাকীখিনিছো আমি ভালে হৈছে বুলি ক'ব খোজোঁ। মাত্ৰ এটা কথাটো হৈছে যে আমাৰ কাৰ্বিসকলে বা ইয়াত শ্বেডিউল ট্ৰাইবসকলে খুব দুখীয়া। 90% ঘৰবোৰ এতিয়াও মাড প্লাষ্টাৰ ঘৰহে আছে, খাবলৈ নাই। ল'ৰা ছোৱালীবিলাকে ভিজা মজিয়াতে শুবলগীয়া হয় গাঁৱত, গোটেইখিনি তেনেকুৱা হয়। 90% 90%টো মাড প্লাষ্টাৰ ঘৰহে এতিয়াও আছে, স্পেচিয়েলি কাৰ্বিসকলে। সেইকাৰণে আমি ইয়াত বহুত খৰচ কৰিছোঁ। খৰচ কৰি তেওঁলোকৰ ইকনমিক কণ্ডিশ্যনটো, ৰাইজৰ ইকনমিক কণ্ডিশ্যনটো কিমান উন্নতি হ'ব সেইটো আমি ভাবিবলগীয়া কথা। আৰু ইয়াত যিটো ইয়াৰ পৰা উপাৰ্জন হ'ব, উপাৰ্জনটো কোনসকলে সঁচাকৈ বেনিফিটটো পাব সেইটো এতিয়া আকৌ চিন্তা কৰিবলগীয়া কথা। আমি মাত্ৰ এটা অনুৰোধ কৰিব খোজোঁ, আমাৰ স্পেচিয়েলি আমাৰ ট্ৰাইবসকলৰ কাৰণে। আমি ট্ৰাইবসকলক আমি অনুৰোধ কৰিব খোজাটো, তেওঁলোকে যিমান খৰিদ কৰিব, কিনিব বা খাব, আমাৰ ট্ৰাইবসকলৰ দোকানত কিনি পেলাই আমাৰ ইনকামটো, ট্ৰাইবসকলৰ ইনকামটো বঢ়াব পাৰিলে আমাৰ ট্ৰাইবসকলৰ অলপমান সহায় হ'ব। কিন্তু যদি আমাৰ হাৰ্ড আৰ্ণ মানি, কষ্ট কৰি আমি যিটো টকা পইচা যোগাৰ কৰি ইয়ালৈ আহিছোঁ, সেই টকা পইচা যদি আমাৰ ট্ৰাইবসকলৰ দোকানত নাযায় তেতিয়াহ'লে আমাৰ লোকচানহে হ'ব। সেইকাৰণে আমি ট্ৰাইবসকলৰ ইয়াত লোকেল বা এইটো ডিষ্ট্ৰিক্টৰ বা এইটো ডিষ্ট্ৰিক্টৰ কথাও নহয়, কিন্তু ট্ৰাইবসকলৰ দোকানতহে আমি বেছিকৈ খাব লাগে বা কিনিব লাগে। যি কিনিলেও বা খালেও তেতিয়া আমাৰ ইনকামটো ইয়াতে থাকিব, আমাৰ প্ৰফিটটো ইয়াতে থাকিব। নহ'লে এই ফাংচন লৈ পেলাই আমাৰ টকাবোৰটো বাহিৰলৈহে গুচি যাব, সেইটো আমি মনত ৰাখিব লাগে। আৰু এইটোকে মই ট্ৰাইবসকলক, স্পেচিয়েলি ট্ৰাইবছ বা ইয়াত কাৰ্বি আংলঙত থকা মানুহসকলক আমি অনুৰোধ জনাইছোঁ যে আমাৰ ট্ৰাইবসকলৰ দোকানতে খাব লাগে আৰু কিনিব লাগে, যাতে আমাৰ আনন্দ হৈ পেলাই আমাৰ ইনকামটো বেলেগ ফালে গুচি যাতে নাযায়, এইটোহে আমি অনুৰোধ জনাইছোঁ। প্ৰেচিডেণ্ট ভিজিটটো আমি ভালেই পাইছোঁ। এইটো প্ৰথমবাৰটো নহয় হ'বলা, আগৰ প্ৰেচিডেণ্টবিলাকো আহিছিল, কিন্তু প্ৰেচিডেণ্টটো তেওঁ মুণ্ডা মানুহ, আৰু তেওঁলোকে 300 বছৰ আগতে শ্বিডিউল ডিষ্ট্ৰিক্টটো তেওঁলোকে আগতে পাইছিল। আৰু তেওঁলোকে 1778 চনতে 1778 চনতে মুণ্ডাসকলে বা তেওঁলোকক পাহাৰীয়া বুলি কোৱা হৈছিল ৰাজমহল ডিষ্ট্ৰিক্টত, আৰু তেওঁলোকক শ্বিডিউল বুলি ডিক্লেয়াৰ কৰিছিল 500 বছৰ, 300 বছৰ আগতে। আৰু তেওঁলোকক দামিন ইক' বুলি এটা কাউন্সিল অফ এছেম্বলি অফ কিংছ তেওঁলোকক দিয়া হৈছিল। সেইকাৰণে আমি আশা কৰোঁ আমাৰ যিটো ৰাষ্ট্ৰপতি, মাননীয় ৰাষ্ট্ৰপতি আহিব, এখেতে আমাক মৰম কৰি পেলাই আমাৰ কথাবিলাক শুনিব আৰু আমাৰ কাৰণে চিন্তা কৰিব, আৰু 6th শিডিউলটো ষ্ট্ৰং কৰিব, ষ্ট্ৰেংথেন কৰিব, আৰু আমাক
আৰ্টিকল 244 মতে আমাক অট'নমাছ কাউন্সিলটো দিব বুলি আমি আশা কৰিছোঁ